নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ মামা ঘৰ। আপোনাৰ 10 বছৰ পাছত আহিছোঁ আৰু ইয়াত বহুত বানপানী হৈছে, মানুহবিলাকৰ থাকিবলৈও বহুত দিগদাৰ হৈছে, জীৱ জন্তুৰ পৰা ধৰি। মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আপোনালোকে পলপ নকৰি পেলাই। হেনো এয়া বোকাখাট টাউন আহি পাই গ'লোঁ। আজি সোমবাৰ, সেইটো কাৰণে চব দোকান বন্ধ আছে। সোমবাৰে বন্ধ থাকে বোকাখাট। বাণিজ্য মেলা হৈ আছে, চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ'। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এই আমাৰ বাইদেউ হয়, মোতকৈ ডাঙৰ। আমি ফেমিলি গৈ আছোঁ আৰু এইফালে বোকাখাট টাউন আহি পাই গ'লোঁ। এতিয়া টমটমৰ পৰা নামিব লৈছোঁ, নামিম আৰু দেই। তাৰপিছতে নামি পেলাই চাকৰি বজাৰত সোমাম। আজি সোমবাৰ। আৰু এইবোৰ গোটেই কাঠৰ বস্তু আছে, আলনা, ৰেক, বিচনাৰ পৰা ধৰি গোটেই সামগ্ৰী পোৱা যায়। গোটেই বজাৰ ঘূৰা হৈ গ'ল। এতিয়া যাওঁ আৰু গৰমো লাগিছে আৰু ইমান ৰ'দ দিছে। আৰু এইটো গোটেই চেণ্ডেল চব 100 টকা বোলে এইবোৰ দেই, চব 100 টকা এইবোৰ। হাফ পেণ্ট আৰু এইবোৰ চেণ্ডেল দোকান, টৰ্চ আছে, পেটি আছে। আৰু এইটো সোমবাৰে চাবজুৰি বজাৰ বহে। ভাবিলোঁ বজাৰখনতে অকণমান সোমাই যাওঁ। এইবোৰ গোটেই কাপোৰৰ বজাৰ। এতিয়া ইমান মানুহ ভিৰ নাই, হ'ব লাহে লাহে। আৰু এই জেগাডোখৰ নাম টেঙৰ চাৰিআলি বুলি কয়। এতিয়া মই মামাহঁতৰ ঘৰ গৈ আছোঁ। আৰু এয়া চাওক, মই পঢ়া স্কুল, সৰুতে স্কুলখনত পঢ়িছিলোঁ আৰু গোটেই বানপানীৰে ভৰি আছে। দেখি বহুত দুখ লাগিছে মোৰ মনত। আৰু এয়া চাওক, গোটেই বানপানীৰে ভৰি আছে। গৰু ছাগলীবিলাকৰ ইমানেই দিগদাৰ হৈছে, ৰাস্তাত বান্ধি বান্ধি থৈ দিছে। এয়া চাওক। এয়া চাওক, জেগা ইমানেই ধুনীয়া জেগা নহয়, ডাঙৰ এখন দেখিছোঁ, তাতে উঠিবলৈও মন গৈছে। সেইটো কাৰণে উঠি চাওঁ আৰু। এয়া এতিয়া আমি উঠিম নাৱত আৰু এতিয়া ফুৰিবলৈ যাম অকণমান। আৰু এইটো বানপানী হয়। এতিয়া যাওঁচোন, নাৱত উঠোঁ। এইটো আমাৰ মামা হয় আৰু মামা নাও চলাই আছে। এইটো মামাৰ চেহেৰাটো দেখাই দিছোঁ। এইটো এয়া নাৱৰ পৰা উঠিলোঁ 3জনী আৰু গৈছে এতিয়া